হেল্ল'। দেৱজিৎ বৰা হয়নে? হয় হয়। মই মঙলদৈৰ পৰা কৈছিলো। কওকচোন। হয় মানে ইয়াতে এটা অফাৰ আহিছিলে ইনষ্টাগ্ৰামৰ পৰা। কি কৰিম ইনষ্টাগ্ৰাম অফাৰটো? ইনষ্টাগ্ৰাম অফাৰ মানে টি চাৰ্ট এটা আহিছিলে ফ্লিপকাৰ্টৰ পৰা। আমাৰ ইনষ্টাগ্ৰাম আছে নহয়, ইনষ্টাগ্ৰামৰ পৰা অফাৰ আহিছিলে মানে টি চাৰ্টটো ফ্লিপকাৰ্টৰ মানত সোমাইছে, এতিয়া মোৰ তাত আহিছে মানে মই কি কৰি দিম? মই দিব আহিছিলো, এতিয়া মঙলদৈত আছো। মইতো গুৱাহাটীত আছো। গুৱাহাটী ক'ত আছে আপুনি? মই গুৱাহাটী বাৰগুৰি তিনিআলিত। মই আমিনগাঁওলৈকে যাম বাৰু, গুৱাহাটী আমিনগাঁও। এতিয়া মই প্ৰথম ভাবিছো আপোনাক ডেলিভাৰীটো প্ৰথম দিম বুলি কাৰণে মই মঙলদৈৰ পৰা ফোন কৰিছিলো। মই আমিনগাঁওলৈকে যাম, এতিয়া কি কৰিম কওক? হ'ব আহিলে হ'ল। মই কি আহিছে, কিহৰ পৰা আহিছে এইটো বস্তুটো? ইনষ্টাগ্ৰাম দুৰ্গা পূজাৰ পৰা অফাৰ আছে। এতিয়া ইনষ্টাগ্ৰাম থকাৰ পৰা যাৰ আছে তেনেকে কোনোবা মিলন বৰুৱাই দিছে। মিলন বৰুৱাই দিছে, এইটো দেৱজিৎ বৰালৈকে। নাম্বাৰটো দিলে 910103659192। ঠিক আছে। কি কৰিম এতিয়া? আহিলে হ'ল। মই বৰ্তমান জালুকবাৰী আপোনাৰ শৰাইঘাট ব্ৰিজ পোৱা আগত আছো, এইখিনিতে মই আছো। মই আমিনগাঁৱত আছো এতিয়া, কি কৰিম তালৈকে যাব লাগিব? শৰাইঘাট ব্ৰিজৰ ওচৰত আহিলে হ'ল। আপুনি নাহিব নেকি? আপুনিতো আহিব লাগিব আমিনগাঁওলৈকে, তাৰ মইতো যোৱা নহয়। আপুনি ক'লৈকে আহিব পাৰিব? আমিনগাঁও। আছে ক'ত এতিয়া বৰ্তমান? মঙলদৈত আছে। মই মঙলদৈত আছো, মঙলদৈ ভেবাঘাটত আছো, এতিয়া যাই আছো আৰু। মই চাংচাৰি ফালৰ পৰা গৈ আছো, এই গুৱাহাটী ফালে। গুৱাহাটী চাইডে আপুনি যাই আছে নেকি? আমিনগাঁও ফালে নাহিব? হা? আমিনগাঁও ফালে নাহিব আপুনি? আমিনগাঁও ফালে নাযাওঁ। এইটো ৰিটাৰ্ণ দি দিম নে কি কৰিম কওক? পইচা চব পেমেন্ট কৰা আছে। এইটো পেমেন্ট কৰিব লাগিব নেকি? পেমেন্ট কৰা আছে। পেমেন্ট কৰা আছে। 942 আছে। 942 আছে, পেমেন্ট কৰা আছে। কি কৰি দিম কওক? ত' আপুনি মঙলদৈৰ পৰা আহিলেতো আপুনি এইফালে আহিব লাগিব ন? মঙলদৈ পিনে যাব লাগে। আমিনগাঁওলৈকে এনেকে যাম, বাইহাটা চাৰিআলি আমিনগাঁও। আপুনি কি বুলি কয়, শৰাইঘাট ব্ৰিজ পোৱাৰ আগত ৰখি দিলেই হ'ল নহয়। মই তাতে আছো, আপুনি নিজৰ গাড়ী লৈ আহিব নেকি? হয়, নিজৰ গাড়ী লৈ যাম মই। তই মোক ফোন কৰি দিলেই হ'ল, মই এইখিনিতে আছো ইয়াতে। দেৱজিৎ দা, বেয়া নাপাব দেই, এইটো এটা প্ৰেংক কল হয়। পুৱাই বহুত ডিষ্টাৰ্ব দিলো ন। মই জানো নহয়। বেয়া নাপাব দেই, বহুত ৰিয়েলি চৰি বাৰু। গুৱাহাটী আছে নেকি ইনষ্টাগ্ৰামত টি চাৰ্ট আহিব। সঁচাই গুৱাহাটী আছে? গুৱাহাটীত আছো। লগ কৰিম হা, কোনোবা দিনা মই যাই আছো। এইবিলাক মানে গোটেই হা? এই ডিজেলৰ কাৰণে মোৰ কেছ নাইকিয়া হ'ল। অ। গুগল পে' হোৱাত নাই, মই পেট্ৰল ডিপু বিচাৰি ফুৰিছো এই গুগল পে' থকা। অৱস্থা তেনেকা হৈছে। হেৰি কৰা, এই গুৱাহাটী ক'ত ব্ৰিজৰ কাষত আছা নেকি তুমি? এই তুমি গুগল পে হেৰি কৰা, এই ব্ৰিজ খান যে ব্ৰিজ খানৰ পৰা পাৰ হৈ আহি তুমি এই তিনিআলি যে তিনিআলি পূবফালে যোৱা ৰাস্তাটোৰ কাষতে পায়। ইয়াত গুগল পে' এটা পাইছো দেই। পাইছা? ইয়াতে পাইছো, পাওঁ নে নাপাওঁ ভগৱান জানে আৰু দেই। শুনাচোন, এই চেনেলটো অসমীয়া ডেকা কৈ দিয়া। কি বুলি কম? কৈ দিয়া আকৌ, ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। হা? ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা বুলি কৈ দিয়া, অলপ শ্বেয়াৰ কৰিবা, এনেকে কৈ দিয়া আৰু। হেল্ল', মই দেৱজিৎ বৰাই ক'লো, অসমীয়া ডেকা। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। মই ঠগিছো টি চাৰ্ট দিম বুলি। মোকো চিনি পাইছা? হা? মোক চিনি পাইছা নাই? চিনি পাইছো লাগিছে, ফোনতো মই ধৰিব পৰা নাই বাৰু। মই বেলেগ নাম্বাৰ দি যিটো বাৰ নাম্বাৰ, এইয়া মই যে তোমাক ফোন কৰি পেলাই কন্টেক্টটো লিখি দিছিলো। ঠিক আছে, হ'ব দিয়া পিছে ন? ঠিক আছে দিয়া।